এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ মমৰ, আৰু এইটো বনাবলৈ বৰ ইজি হয়, খাবলৈ বৰ টেষ্টি হয়, আৰু একো মিয়নিজ বা চাটনিৰ প্ৰয়োজন নাই। আৰু প্ৰথমবাৰৰ কাৰণে যোনে যোনে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু লগ বন্ধুৰ ওচৰত শ্বেয়াৰ কৰিব। প্ৰথমতে লৈছোঁ মই এটা বাউলত 1 কাপ ময়দা, আৰু লগতে মই দি দিছোঁ ইয়াতে নিমখ আৰু ৰিফাইন তেল, আৰু এইখিনি ভাল কৰি মই মিক্স কৰি ল'ম। ইয়াতে মই এড কৰিম অকণমান পানী, আৰু এইখিনি ভালকৈ মিক্স কৰি এটা ধুনীয়া ডো বনাই ল'ম। চাওক কি ধুনীয়া হৈছে এইটো ডোটো, আৰু বহুত ছফ্টো হৈছে চাওক। আৰু ইয়াতে মই এখন কাপোৰেদি ঢাকি থৈ দিম আৰু অলপ সময়ৰ কাৰণে। চাওক ইয়াতে মই মমৰ কাৰণে চিকেন কিমা লৈ লৈছোঁ, আৰু এইটো 250 গ্ৰাম হয়। আৰু লগতে ইয়াতে মই এড কৰিম আদা নহৰুৰ পেষ্টখিনি, আৰু ইয়াতে মই দি দিম অকণমান নিমখ, মিহি কৰি কাটি থোৱা জলকীয়াখিনিও দি দিম, আৰু লগতে মিহি কৰি কাটি থোৱা পিঁয়াজৰ পাতখিনিও দি দিম। লগতে মই ইয়াতে এড কৰিম মিহি মিহি কৰি কাটি থোৱা পিঁয়াজ 2 চামুচ, আৰু ইয়াতে এড কৰিম মই 1 চামুচ চয়া চচ, আধা চামুচ ক'লা গৰমৰিচ দি দিম। তাৰ ওপৰত মই দি দিছোঁ গৰম তেল 2 চামুচ। ব্যৱহাৰ কৰা তেল হ'লে মমোটো খাই বৰ সোৱাদ হ'ব। সকলোবোৰ ভালকৈ মিক্স কৰি ল'ম, আৰু এতিয়া এইখিনি ছাইডত থৈ দিম। ডোটো ওলাম যোনটো আমি ঢাকি থৈছিলোঁ, এই চাওক ডোটো কাৰণে ছেট কৰি থোৱা ডোখিনি বহুত ধুনীয়া হৈছে, চাওক কি ছফ্ট হৈছে। আৰু ইয়াতে মই সৰু সৰু চাই ইয়াৰে পৰা মই প্ৰয়োজন হিচাপৰ সৰু চাই ডো বনাই ল'ম, আৰু ৰাউণ্ড কৰি ল'ম ভাল কৰি। সৰু চাই ডো বনোৱাৰ পিছত এইখিনি মই অলপ হেঁচি দিম, আৰু ইয়াৰ ওপৰত দিম ময়দা গুড়া, এইখিনি ছফ্ট কৰিবৰ কাৰণে, আৰু এইটো মই বেলি ল'ম ভাল কৰি। মমৰ বাহিৰৰ অংশটো যিহেতু পাতল হয়, কিন্তু মই পাতল পাতল কৰি বেলি ল'ম। একদম ৰুটি নিচিনা কৰি বেলি আছোঁ মই। ইয়াতে মই মাজেদি ভাল কৰি কাটি ল'ম, আৰু ইয়াতে মই ছেট কৰি থোৱা চিকেনখিনিও মই ইয়াতে এড কৰি দিম এনেকৈ। চিকেন কিমাখিনি মই ষ্ট্ৰেইট লাইনত দি আছোঁ, আৰু আপুনি মমোটো বনালে দেখিলেই বুজা পাব কেনেকৈ বনাম। আৰু ইয়াতে এটা ছাইড দি মই চিল কৰি আছোঁ, এটা ছাইডেদি মই এনেকৈ ফ'ল্ড কৰি লৈ আহিম। আজি মই সকলোকে সহজ পদ্ধতিৰ ৰ'জ ম'ম' বনাবলৈ দেখাই আছোঁ। আপুনি বিচাৰিলে বেলেগ শ্বেপৰো দিব পাৰে, মই ৰ'জটো বেছি ভাল পাইছিলোঁ যেতিয়া ৰ'জটো দিছোঁ। এনেকৈ মই বেলেগবিলাকো বনাই লৈছোঁ, চাওক বহুত ইজি টাইপৰ হয়। আৰু ইয়াতে মই গোটেই ম'ম'খিনি বনাই লৈছোঁ, চাওক কি ধুনীয়া হৈছে। আৰু এইখন মই বাঁহৰ চালনীখনতে বনাম যিহেতু, সেইকাৰণে মই এইখন লৈ লৈছোঁ। আৰু ইয়াতে মই পেনত পানী গৰম দিছোঁ, আৰু কুলাখন দি দিছোঁ ওপৰতে, যিটো ভাপত দি বনাম, আৰু এইখন ঢাকি থৈ দিছোঁ 20-15 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। প্ৰায় 15 মিনিটৰ কাৰণে মই ম'ম'খিনি ষ্টিম কৰি ৰাখিছোঁ। এইবাৰ মই ঢাকনাখন খুলি চাইছোঁ, ম'ম'বোৰ বহুত ধুনীয়াকৈ ষ্টিম হৈ গৈছে। এতিয়া মই ম'ম'খিনি ওলাই লৈছোঁ, আৰু ম'ম'ৰ গ্ৰেভিটো বনাম মই। ইয়াতে মই কেৰাহী ৰেডি কৰি 2 চামুচমান তেল দি দিলোঁ, আৰু এতিয়া মই ইয়াতে এড কৰিম 1/2 চামুচ নহৰুটো হালকা কৰি মই অলপমান গল্ডেন ব্ৰাউন কৰি ল'ম। আৰু এতিয়া মই ইয়াতে এড কৰিম 1/4 কাপ টমেটো কেচাপ, ইয়াতে মই এড কৰিম পানী দি গুলি থোৱা 2 চামুচ কৰ্ণফ্লাৱাৰ, আৰু ইয়াতে মই দি দিম 1.5 চামুচ চুইট চিলি চচ। চিলি চচটো নাথাকিলে আপুনি স্কিপ কৰিব পাৰে, এই জেগাত আপুনি চেনিও ইউজ কৰিব পাৰে। ইয়াতে মই 1 চামুচ চয়া চচ এড কৰিছোঁ, ইয়াতে মই 1 চামুচ গৰমৰিচ ইউজ কৰিছোঁ, আৰু চচবিলাক এতিয়া ফুটি উঠিছে। আৰু এতিয়া ইয়াৰ ভিতৰত ৰেডি কৰি ৰখা ম'ম'বোৰ দি দিম মই এটা বা এটা। চব ম'ম'বোৰ দিয়া হোৱাৰ পিছত মই 1 মিনিটমান চচৰ লগত ম'ম'খিনি জাল কৰি ৰাখি দিম। আজিৰ মোৰ ম'ম' ৰেচিপিটো অলমষ্ট ৰেডি হৈ গৈছে। এইখিনি ম'ম'খিনি হৈ গৈছে এতিয়া। এইটো বহুত ইজি হয়, আপুনি কেতিয়াবা স্পাইচি খাব লাগিলে আপুনি বনাই খাব পাৰে। মই ভাবিলোঁ এটা স্পাইচি ম'ম' ৰেচিপি শ্বেয়াৰ কৰোঁ আপোনালোকৰ ওচৰত। চাওক কি ধুনীয়া হৈছে।